মা, আমাৰ কিন্তু মেইন কামটো ৰৈছে। কি বিহু শ্বপিং? লিষ্ট এখন বনাই লোৱাটো ভাল হ'ব নেকি? তাৰপিছত ওলাই দিওঁ। আপোনালোকৰ খানদানত যিহে মানুহ নহয়, গৰুৰ পাল বুলিহে ক'ব লাগিব। আইঅ, এইজনী মুগা ৰিহা এযোৰ আৰু এযোৰ পাটৰ মেখেলা চাদৰ, গামখাৰু আৰু এচেমিজ গহনা। বোৱাৰী, ইমান বস্তু ল'ব লাগেনে? বিহু বুলি ইমানটো দিব নোৱাৰে নেকি আপোনাৰ ল'ৰাই? আপুনি চিন্তা নকৰিব, আপোনাৰ কাৰণেও দুযোৰ মেখেলা চাদৰ আৰু আপোনাৰ যদি কিবা ব্লাউজ পেটিকট ল'ব লগা আছে সেইটো পিছত চাই ল'ম। দিয়া তেন্তে, আমাৰ হ'ল এতিয়া লিখা। গামোচা 10খন, গেঞ্জি 10খন, কুৰ্তি 5খন, ব্লাউজ আৰু চাদৰ 10খন। মা, আইনাহঁতৰ কাৰণে অকল কুৰ্তি, খুৰী পেহীহঁতৰ কাৰণে চাদৰ এয়া নেপাব জানো? হ'ব, আমাক কেতিয়াবা বিহু বুলি কিবা ভাল কাপোৰ দি পাইছে নেকি? তই ইমান ভাবিব নালাগে। ঠিক আছে, হৈ গ'ল লিষ্ট। বলক এতিয়া। এখেতক কেনেকৈ পাহৰিলো? এখেতৰ কাৰণে কিবা ল'ব লাগিব নেকি? বাবাৰ কাৰণেনো কি ল'ব লাগে? যোৱা বছৰ কুৰ্তা এখন লৈছিলে নহয়, সেইখনে পিন্ধিব দিয়া।